এই যে ভূতবাংলো সদৃশ গৃহটো দেখিছে এইটো হৈছে এটি ৰাজ্যিক পশু চিকিৎসালয়ৰ গৃহ। প্ৰথম দৃষ্টিত আপুনি হয়তো ভাবিব আমি আপোনাক কিয় এটা ভূতবাংলো দেখুৱাইছোঁ। প্ৰকৃততে এই গৃহটো হৈছে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাপপুং অঞ্চলৰ পানবাৰীস্থিত ডিগবৈ পশু চিকিৎসালয়। এতিয়া এই ৰাজ্যিক চিকিৎসালয়খন ধ্বংসৰ গৰাহত। ডিগবৈ সমষ্টিৰ অন্তৰ্গত খেৰজান, ঢেকীয়াজান, পানবাৰী, বৰবিল, ৰামনগৰ, গোলাই, টিংৰাই, বৰজান, বালিজান আদি কেইবাটাও অঞ্চলৰ ৰাইজৰ একমাত্ৰ ভৰসাৰ স্থলী আছিল এই পশু চিকিৎসালয়খন। কিন্তু বাস্তৱত এয়া হৈছে ইয়াৰ প্ৰকৃত স্বৰূপ। এই চিকিৎসালয়খনত নাই চিকিৎসক, নাই পৰ্যাপ্ত ঔষধ। কেৱল এজন কৰ্মচাৰীয়ে খুলি ৰাখিছে এই চৰকাৰী ৰাজ্যিক পশু চিকিৎসালয়খন। এই চিকিৎসালয়খনত থাকিব লাগে এজন চিকিৎসক, দুজন ক্ষেত্ৰ সহায়ক, এজন চকীদাৰ আৰু এজন পিয়ন। বৰ্তমান এজন চকীদাৰ আৰু এজন ক্ষেত্ৰ সহায়কে চলাইছে এই চিকিৎসালয়খন। উপযুক্ত চিকিৎসাৰ অভাৱত বহুতো পশুধনৰ মৃত্যুমুখত পৰিবলগীয়া হৈছে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে। অভিযোগ উঠা মতে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবে ইয়াত আহিব নিবিচাৰে কোনো পশু চিকিৎসক। এতিয়া এই বুলিও অভিযোগ উঠিছে যে এই চিকিৎসালয়খনৰ পশু চিকিৎসক ডাক্তৰ চৌধুৰী উপাধিৰ চিকিৎসকগৰাকীয়ে চাকৰি কৰে গুৱাহাটীত আৰু দৰমহা লয় ডিগবৈত। এই ভূতবাংলো সদৃশ ৰাজ্যিক পশু চিকিৎসালয়খন অনতিপলমে কাৰ্যক্ষম কৰি তুলিবলৈ ৰাইজে আহ্বান জনাইছে। পশু চিকিৎসালয়খনত একেবাৰে ভাগি ছিগি দুৰৱস্থা ওলাই গৈছে। আমাৰ ইয়াত কোৱাৰ্টাৰটো আজি 7 বছৰ দিনে কোনো মেৰামতি হোৱা নাই, আধা বনোৱা হৈ আছে। যদি ইয়াৰ চেনেলৰ যোগে চৰকাৰক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে যাতে আমাক বনাই দিয়ে। কাৰণ ইয়াত পানী যোগান আৰু আমাৰ থাকিবলৈ ঘৰটো বনাই দিলে আমি ইয়াতে থাকি মেলি ইয়াৰ সেৱা আগবঢ়াই নিব পাৰিম বুলি আমি ভাবিছোঁ। ইয়াত চিকিৎসক যিজন আছে তেখেত চাৰ্জত আছে, তেখেত মাজে মাজে আহি পেলাই ইয়াত চাই চিতি যায়হি, কিন্তু টেম্পৰীকৈ আমাৰ এজনো ডক্তৰ ইয়াত নাই। আমি এতিয়া দুজন, মই ফিল্ড এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ আৰু আমাৰ ফ'ৰ্থ গ্ৰেড এজন আছে। দিব লাগে ডক্তৰ এজন, ফিল্ড এছিষ্টেণ্ট দুজন আৰু এজন ফ'ৰ্থ গ্ৰেড। যোগান ধৰা নাই। এতিয়া আমাৰ ফাৰ্নিচাৰটো ভগা চিগা আছিলে, এতিয়া ফাৰ্নিচাৰটো দিলে। আজি অলপ দিনৰ আগত ফাৰ্নিচাৰটো দিলে। যিজনে গাহৰি পুহিছে তেওঁ তাতে ৰাখিছে। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।